মই প্ৰণীতা দাস, আপুনি চাই আছে মোৰ ইউটিউব চেনেল পিডি। আজিৰ ভিডিঅ'টো এইটোৰ ওপৰত। নমস্কাৰ, মই প্ৰণীতা দাস, আপুনি চাই আছে মোৰ অসমীয়া ইউটিউব চেনেল পিডি মিক্সিং ব্লগছ। আজি আপোনালোকলৈ এই কুৰ্তিটোৰ ভিডিঅ' এটা দিম বুলি ভাবিছোঁ। এই কুৰ্তিটো তেনেই সাধাৰণ যদিও মোৰ কাৰণে খুবেই প্ৰিয় কুৰ্তি আছিল, কিন্তু অকণমান ফাটিছে কাৰণে মই ইয়াক পিন্ধিব পৰা নাই, আৰু যিমানবাৰ চিলাওঁ সিমানবাৰ সেইখিনি জেগাতে ফাটি যায়। তো ভাবিছোঁ এইটো অকণমান নতুনকৈ মডিফাই কৰি পিন্ধিম বুলি, কিন্তু কেনেকৈ কৰিম সেইটো আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব লাগিব। যদি মোৰ ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি কিবা ক'ব লগা থাকে মোক কমেণ্টত ক'ব পাৰে, কিবা যদি ভুল হৈছে মোক জনাই দিব পাৰে। তেনেহ'লে ব'লকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৰ্তিটো যিহেতু এইখিনিৰ পৰা ফাটিছে, বেছি নহয় অকণমান ফাটিছিলে, তথাপিও পিন্ধিব নোৱাৰি, তো সেইখিনিৰ পৰা মই কাটিম। এইটো হৈ গ'ল মোৰ সম্পূৰ্ণ নতুন কুৰ্তি। এনেকৈ আপোনালোকে পিন্ধিব পাৰে। মই ওপৰখিনি কাটি দিছোঁ কাৰণে অকণমান চুটি হৈছে। আপোনালোকে যদি হাত নলগোৱাকৈ পিন্ধি বেয়া পায় তেন্তে হাত লগাই পিন্ধিব পাৰে। মোক এইটো কাপোৰটো কটন, সেইটো কাৰণে গৰমত পিন্ধিব ভাল হ'ব। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।